বন্ধু বান্ধৱীসকল কি খবৰ সকলোৱে চাগে ভালে গীতিকা ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আজি গীতিকাই অন্য এটা ব্লগ আৰম্ভ কৰিছোঁ তো সকলোকে সুপ্ৰভাত আৰু ৰাতিপুৱাতে ভাবিছোঁ ভাই কোননো জংঘলত সোমাইছে সি বুলি ন হয় কিন্তু আমাৰ বাৰী পিছফালে আছোঁহি সি মানে কি হ'ল আমাৰ গছ এজোপা এইটো দেখিছেনে এইটো যিটো মুগা পোহে যে মানে এনা গছ নে কি বুলি কয় মানে সেনেকৈ কিবা এটা গছটো গিৰাই দিলে কোনোবাই তো ইমান দুখ লাগিছে মোক 2 টকা 3 টকা কৰি দিলে কোনেনো কৰিলে ঐ তো আহি পিনে দেখা দিছোঁ আৰু ব্লগটো আৰম্ভ কৰিম ভাবিছোঁ মোক বাৰীৰ পৰাই তো মামা কিবাকিবি শাক হৈ গ'ল মানে দেখাম আৰু পাপাই ৰোৱা তো সকলোৱে চাই যাওক তো চেলিয়ে বন্ধু বান্ধৱীসকল দেখিলে গছ কাটিলে বৰ বেয়া লাগে মোৰ কেলেনো কাটিলে জানো কোনে কাটিলে নাজানো আৰু দেই তো এইফালে আমাৰ ফেচবিন আই ঐ ককাই গৈ আছে এইকেইজোপা তো এইকেইজোপা আমাৰ পাপাই দিছে আৰু লাই শাক এই মাঘৰ বিহুত গাহৰি মাংসৰ লগত খাবলৈ হ'ব আৰু তাৰপৰা এইফালে ফেচবিন দাংবডি দিছে আৰু এইকেইজোপা খাই ভাল লাগিব লাই শাকৰ লগত তো মূলাই ককাই গৈ আছে ডাঙৰ হ'ব জানে তো এইজোপা ডাঙৰ হৈছে লাই শাক এইজোপা দাংবডি আৰু সৰিয়হ মাজে মাজে দেখাইছিলোঁ এদিন ৰঙালাও হৈছেগৈ আৰু তো এইফালে ৰঙালাও তো চাই যাওক আৰু বলক এইফালেও ৰঙালাও গছ লাগিব আৰু কেইদিনমান হ'লে তাৰপৰা এইফালে আমাৰ বৰ বেঙেনা পুলি ৰুইছে পাপাই আৰু মই ৰুইছিলোঁ 2টামান দেখাইছিলোঁগৈচোন তো এইফালে জলকীয়া পুলি কিন্তু ডাঙৰ হোৱা নাই পানী দিব পৰা নাই যে আৰু খেতিত লাগি থকা হৈছে সেইকাৰণে দিয়া নাই কালি হ'লেও মায়ে দিলে পাই এইয়া তাৰপৰা আৰু 2টামান বস্তু দেখাম দেই বন্ধু বান্ধৱীসকল ৰ'ব বলক এইটোক ধৰিবলৈ গোটেই কাবাডী খেল খেলিলোঁ কালি আমি গোটেই এইবোৰ গোটেই ভাঙি চিঙি এদাই কৰি পেলালে চাওকচোন বন্ধু বান্ধৱী এই ৰছীডাল মস্ত ডাঙৰ ৰছী পাপাই কালি বজাৰৰ পৰা আনিলে কাৰণে ইয়াক লগাই দিয়া হ'ল তো কি কৰিবা ইমান কামোৰে ই ৰছী কামোৰে আৰু এইজনীও কামোৰে তো সেই ডাঙৰ ৰছী লগাই দিয়াৰ কাৰণে ই মানে বান্ধিব নিদিয়ে কালি গোটেই চালি ভাঙি দিলে এইডাল মোৰ গাতে পৰিলে এইডাল দেখিছেনে এইকেইটাও আমনি কৰে খুব এইটো মস্ত হাৰামি গাহৰি আমাৰ দেখিছে গোটেই ভাঙি লণ্ড ভণ্ড কৰি দিলে চাওক বন্ধু বান্ধৱীসকল বাৰীৰ পৰা আহি গ'লোঁ আৰু বহি লৈছোঁ অকণমান আৰু ৰাতিপুৱাই যোৱা বাৰীলৈ তাতে ৰ'দটো নাই ওলোৱা আজি ডাৱৰীয়া কৰিছে বৰষুণ দিছে তো চবফালে কৰিছেনে কমেণ্টত জনাবচোন দেই বতৰটো বৰ ডাৱৰীয়া কৰিছে ভয়ো লাগিছে ধান চানবোৰ বাহিৰতে আছে তো ধান মাৰিবও পৰা নাই আমাৰ গৰুটো অকণমান কিবা দুখ পালে সেইকাৰণে ধানটো মাৰিব পৰা নাই হ'লেও আজি মাৰিব মায়ে আৰু পাপাই তো মই কাটিঙলৈ যিহেতু যাব লাগিব ক্ষতি কৰিলে মোৰে দেন তো ধান কিমান আছে চাওকচোন কেতিয়া মাৰি এটা মেটাম আৰু ফুলজোপা গুৰিত আমাৰ এই চম্পা চামেলি হেতি আহিছে চাওকচোন এইকেইটি এই চিকনি আজা তো এতিয়া দগৰি ধান খাব তাৰপৰা আকৌ চৰিব যাব এইকেইটি নখোৱাত যাব আৰু ই 2টামান বন্ধু বান্ধৱীসকল আমাৰ বেটা আজিকালি বেয়া হৈছে এইটো দেখিছেনে ট্ৰেক্টৰ চলা নাই কৈ দিয়া বেটা চলালা কেপাক দুপাক আজিকালি বেয়া হৈছে আমাৰ চত আজিকালি এই ধান মাৰিব গৈছিলে মনা গোটেই ধূলি ভৰি ডাঙৰ বেটাই এতিয়া জলফাই খাইছে এইটো দেখিছেনে নিমখ লৈ ময়ো খাইছোঁ অকণমান এইটো এইকেইটা নিমখ খাইছে এইকেইটা খকুৱাকেইটা টেঙা খাইছোঁ ইমান টেঙা নহয় বেলফৈ বন্ধু বান্ধৱীসকল ৰখি আছোঁ আৰু ওলাই পিনে দেই গাড়ীও আহি পোৱাহি নাই সেইফালে ৰাধাও আহি পোৱা নাই আমাৰ বৰ বেটাই জলফাই খাইছে এইটো পথাৰলৈ গৈছিলে এতিয়া গোটেই ধূলি গোটেই কি ট্ৰেক্টৰ চলালা টেঙা খাই গোটেই খাই আছে আৰু দেই পেলালা তিতা কেৰেলাত খেৰ পাৰিলে দেই সিহঁতি তো গাড়ী আহিছেহে এতিয়া তো ৰাধাক কৈছোঁ আৰু খোজকাঢ়ি আহি যাওক বুলি তো আহিছে আৰু আহি পাই গ'লোঁ আৰু আমাৰ বাইদেৱে আগে মোবাইলটো উলিয়াই ল'ব এইগৰাকী আজি বাইদেৱে ঢেৰ বজাৰ কৰিলে দেই ব্লাউজৰ পিচ বেগ তো মই চিলাই আনিছোঁ আজি বাইদেউক দেখাবলৈ কি হয় চাই থাকক এইটো হৈছেনে নাই ব্লাউজৰ আকৃতিয়ে দেখা নাই চাগে এইখন লম্বা কেঁচি আৰু চিলাব লাগিব এতিয়া তো সকলোৱে চাই যাওক আৰু দেই বন্ধু বান্ধৱীসকল বৰ্তমান ব্লাউজৰ অলপ আকৃতিটো আহিছে কিন্তু সম্পূৰ্ণ নাই হোৱা আৰু ভালকৈ নাই হোৱা কাইলৈ আৰু নতুনকৈ চিলাম তোমাৰ বাইদেৱে 1% মান দিছেহে চাগে মোক তো এইফালে বাইদেৱে কাটিং কৰি আছে বন্ধু বান্ধৱীসকল কাটিঙৰ পৰা আহি গ'লোঁ এতিয়া গাড়ীত উঠি লৈছোঁ কিন্তু গধূলি হৈ গৈছে কিমান সদায় গধূলি হ'ব গৈ আছোঁ একেবাৰে ঘৰতে লগ পাম দেই বলক আহি পাই গ'লোঁ আৰু কাপোৰ চেঞ্জ কৰি ভৰি হাত চৰি ধুলোঁ গা নাই ধোৱা কিন্তু দেই ইমান ঠাণ্ডা তো এইফালে আঁঠুৱাত লৈ ল'লোঁ আৰু অলপ
বহি লওঁ আৰু ভাতটো ভোক লাগিছে ভাতটো খাই লওঁ বুলি ভাবিছোঁ তো সকলোৱে চাই যাওক আৰু দেই বন্ধু বান্ধৱীসকল ভাতটো খাই দিলোঁ আৰু যিমানখিনি পাৰিলোঁ দেখালোঁ আশা কৰোঁ শেষলৈকে সকলোৱে চাই ভাল পালে বুলি যদি ভাল পালে সকলোকে কৈছোঁ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই আৰু তলত থকা বেল আইকনটো ক্লিক কৰি দিব আৰু আপোনালোকে মৰম চেনেহ দি গ'লেহে মই আগবাঢ়ি যাম হয় নাই তো যদি আৰু কোনোবাই নতুনকৈ মোৰ ভিডিঅ' চাইছে তো সকলোকে কৈছোঁ শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগ পাম অন্য দিনাখনি অন্য এটা ব্লগ মানে আন এটা ব্লগৰ সৈতে তো সকলোৱে চাই যাওক আৰু মানে চাব আৰু দেই তো তাকে কৈ ভিডিঅ'ত বাই বাই Tell me pretty lies, look me in the face. Tell me that you love me, even if it's fake.